যে ইয়াত যদি বিকল্প নামত নবসেনা বিকল্প বিচাৰিব যায় হয়তো এমপিটো হেৰাব লাগিব। ৰাইজে হয়তো আমাৰ লগত ঘূৰিব অলপ বেয়া পায়। আমাৰ বি পি এফৰ পৰা ইউ পি এলৰ পৰা আৰম্ভ সকলোৱে তেওঁলোকৰ এটাই উদ্দেশ্য আছিল নবসেনা যাতে তেওঁলোকে ইলেকশ্যনতো হাৰাব নোৱাৰে, তেওঁলোকে যাতে কেছত হাৰাব পাৰে। এজেণ্ডা BTC প্ৰথম ইয়াত স্থায়ী আনটি লাগে। হাজাৰ হাজাৰ ডেকা ল'ৰা ছোৱালী বাহিৰত আছে, তেওঁলোকৰ কাৰণে কোনো সংস্থাপন নাই। খুবেই ভাল। ৰাইজৰ এটাই অভিযোগ যে কিছুমান ঠাইত আমি যাব পৰা নাই। আৰু আপোনালোকে জানে যে আমাৰ ৰাইজবিলাকৰ ইয়াত চাইলেণ্ট ভোটাৰ বেছি আছে। বহু কিবাকিবি কাৰণত ৰাইজে হয়তো আমাৰ লগত ঘূৰিব অলপ বেয়া পায় বা কিছুমান টেকনিকেল ইছ্যু আছে। কিন্তু আমি ভাবোঁ যে অভাৰঅল ৰাইজৰ যিখিনি চেণ্টিমেণ্ট ঠিকে আছে। তেওঁলোকেও জানে যে ইয়াত যদি বিকল্প নামত নবসেনা বিকল্প বিচাৰিব যায় হয়তো এমপিটো হেৰাব লাগিব। আৰু বিশেষকৈ যিটো আমাৰ ওপৰত কেছ লগাইছিলে সেইটো কেছ লৈ ৰাইজে যথেষ্ট সচেতন হৈছে। তেওঁলোকে জানে যে একমাত্ৰ নবসেনীয়া ককাজাৰবাসী ৰাইজৰ লগত খাৰা হোৱাৰ কাৰণে, তেওঁক ব্যক্তিগতভাৱে আক্ৰমণ কৰাৰ কাৰণে টোটেল ষ্টেট মেচিনেৰীৰ পৰা আৰম্ভ কৰি সকলোবিলাক বিৰোধী লাগি গৈছিলে। আমাৰ বি পি এফৰ পৰা ইউ পি এলৰ পৰা আৰম্ভ সকলোৱে তেওঁলোকৰ এটাই উদ্দেশ্য আছিল নবসেনা যাতে তেওঁলোকে ইলেকশ্যনতো হাৰাব নোৱাৰে, তেওঁলোকে যাতে কেছত হাৰাব পাৰে। কিন্তু আমি আল্লাহ ঈশ্বৰৰ ওচৰত, ন্যায়ালয়ৰ ওচৰত, আমাৰ সন্মানীয় উকিলসকলৰ ওচৰত আৰু বিশেষকৈ ৰাইজৰ ওচৰত তেওঁলোকে আল্লাহ ঈশ্বৰৰ ঈশ্বৰৰ ওচৰত বহু প্ৰাৰ্থনা কৰিছিল যাতে ইয়াত আমি এটা ভাল সত্য বা ন্যায়ৰ হেৰিত আমি জয় হ'ব পাৰোঁ। আৰু সঁচাকৈ ৰাইজৰ মনোকামনা পূৰণ হৈছে। ইয়াত যিখিনি বাধ্যবাধকতা আছিল সেইখিনি ইতিমধ্যে দূৰ হৈ গৈছে। মূল এজেণ্ডা BTC প্ৰথম ইয়াত স্থায়ী আনটি লাগে। তেতিয়া ইয়াত দেখিছে যে মাটি বাৰী সমস্যাবিলাক ইয়াত এটি সমাধান হোৱা নাই। ইয়াত কোনো লেণ্ড পলিচি নাই। BPF 70 বছৰত একো নকৰিলে। APBL 3 বছৰ গ'ল। BJP চৰকাৰৰ প্ৰায় 8 বছৰ হ'ল। গতিকে যেতিয়ালৈকে ইয়াত আমাৰ লেণ্ড পলিচি নহয় তেতিয়ালৈকে আচলতে ইয়াত কোনো কাৰণতে মাটি নাপায়। গতিকে আমাৰ কথা হ'ল যে নবসেনা থাকিলে এই সম্ভাৱনাটো সদায় উজ্জীৱিত হৈ থাকিব। আৰু নবসেনা নোহোৱা দিনৰ পৰা এই সম্ভাৱনাটো শেষ হৈ যাব। গতিকে আজিৰ দিনত এটা ভাল খবৰ যে সকলো ৰাইজে কিন্তু আকৌ আহি কেনে নিজৰ জেগালৈ ঘূৰি আহিছে। মই ভাবোঁ যে এইবাৰৰ যিটো অভিযান, এই অভিযানটোৱে হয়তো আমাৰ সফলতাৰ ফালে বহুত দূৰ আগুৱাই লৈ যাব। যে মই পাৰ্লিয়ামেণ্টৰ ভিতৰৰ বাহিৰে বিশেষকৈ কনষ্টিটুৱেঞ্চিসকলৰ এটা হ'ল জনজাতিকৰণ, এটা হ'ল তেওঁলোকৰ 8 চিডুলত তেওঁলোকৰ ভাষাটো সন্নিৱিষ্ট হ'ব লাগে। এই কথা পাৰ্লিয়ামেণ্টৰ ভিতৰে বাহিৰে আমি বহুতবাৰ কৈছোঁ। ঠিক তেনেকৈ আদিবাসীসকলৰ তেওঁলোকে জনজাতি হ'ব লাগে। তেওঁলোকৰ কিছুমানৰ কৰকবৰক ভাষা লাগে, চান্তালীটো হৈ গৈছে। এই ভাষাবিলাকৰ উচিত মৰ্যাদা পোৱা নাই। ঠিক তেনেকৈ আমাৰ কনষ্টিটুৱেঞ্চি যদিও নামত প্ৰটেক্টেড ক্লাছ, যদিও আদিবাসী প্ৰটেক্টেড ক্লাছ, তেওঁলোকৰ মাটিৰ কোনো কাম হোৱা নাই। যিবিলাক গৌমাত আছে, ৰিজাৰ্ভত আছে, পিজিআৰ আছে, তেওঁলোকক কেতিয়াই খেদু কথা। গতিকে সেইকাৰণে আমি ইয়াত সকলো ৰাইজে মিলি আমাৰ যিটো নবসেনাসকলৰ যিটো অভিযান সেইটোহে হয়তো সফলতাৰ দিশটো আনিব। গতিকে সেইকাৰণে এই কাৰ্যসূচীবিলাক থাকিব। তাৰ লগতে আমাৰ হাজাৰ হাজাৰ ডেকা ল'ৰা ছোৱালী বাহিৰত আছে, তেওঁলোকৰ কাৰণে কোনো সংস্থাপন নাই। আপোনালোকে দেখিছে DHCC যিখিনি লোন বা যিখিনি ছাবচিডি আহে সেইখিনি এছামে লৈ গুচি যায়। ফৰেষ্টৰ পৰা দেখি বহুত চাকৰি বাকৰি ওলাইছে, বাকীসকলে এই চাকৰিবিলাক নাপায়। তেনেকুৱা ক্ষেত্ৰত আমি ভাবোঁ যে BTCত যিবিলাক এনেকুৱা অন্যায় হৈ আছে, অসম ব্যৱহাৰ আছে, সেইবিলাক অৱসান নোহোৱালৈকে কিন্তু আমাৰ এই এজেণ্ডা আগবাঢ়ি গৈ থাকিব। नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नाम्बाराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157, बेंटल काराटे एकाडेमिनि थाखाय 9678041226, बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नाम्बाराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो?
थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।